তো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মই ভালে আছো। তো মোৰ আজি থাৰ্ড ব্লগ আৰম্ভ হ'ব গৈ আছে। আজি মই আপোনালোকক যিটো ৰেচিপি শিকাম সেইটো হ'ল আপোনাৰ নৰ্মেলি কেনেকৈ আপোনালোকে সদায় যিবিলাক চব্জি খাব লাগে খাই থকা চব্জিবিলাক আপোনালোকে নৰ্মেলি কেনেকৈ সোৱাদ লগা আৰু ভালকৈ বনাব পাৰিব। আমাৰ ই ডিষ্টাৰ্ব কৰে মোক অলপমান ভিডিঅ' কৰাতে, সেইটো তো দেখুৱাই আছো আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। মাল লৈ গ'ল তাত। ইয়াত আপোনাৰ লাওটো বাকলি আছে, এইটো বাকলি সৈতে কাটিছোঁ আমি। তো বাকলি সৈতে খালে আৰু বেছি অলপ সোৱাদ লাগে। তো ইয়াত সিজিব দিছোঁ। ইয়াত কেৰাহী বহাই দিছে কণী, আলু আৰু পানীলাও, মানে জাতিলাও। ইয়াত দুটা কণী আছে আৰু জুই খৰা নুমাই গৈছে। তো জুই খোৱাবলৈ ব্যৱহাৰ কৰা এইটো হৈছে চুঙা। দুইফালে ফুটা, ভঙলা ফুটা, মাজেদি হাৱা যায়, তাকে কয় চুঙা। তো আপোনালোকে দেখা নাই যদি এইটো চাই লওক, এই দেখা নাই, এই দুইফালে ভঙলা ফুটা আকাশ দেখা পায়। साउंड अरे खुल जा सिम सिम आओ एकदम गिर 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 उतलाइছে। তো এতিয়া আলু কণী লাও সিজি গৈছে। এতিয়া আৰু বিলাক নমাব লাগে লাহে লাহে। এতিয়া নহৰুটো কাটি লওঁ। কোনে কাটিব? নাই কোনো। নহৰুটো পুৰা চেলাই লওঁ। চেলাই লৈ এইটো ইয়াক পুৰা বটি একদম ইয়াৰ পৰা পানী বাহিৰ কৰিব লাগিব। মায়ে বটি আছে। ইয়াত জিৰা, নহৰু, শুকান জলকীয়া আৰু আদা। কি ভাবি আছা? তোমাক কোনে বট পাৰিব? হা, নেদু দে বটপা। মায়ে বটছে, মায়ে বটব আৰু তোমাক নালাগে দিয়া। ভাববা নালাগে, ইলা মিক্সিত বটিবা দিয়া। ভিডিঅ'ৰ মাজতে এটা কথা কওঁ, মই ইউটিউবত জাৰ্নিত নতুন, আপোনালোকে মোক চিনিও নাপাব আৰু চিনি নাপায় বুলি ভিডিঅ' নাচাব। মানে সেইকাৰণে কৈছোঁ, চিনি নাপায় বুলি ভিডিঅ' নাই। মই আপোনালোকক কিবা দিবলৈ চেষ্টা কৰিছোঁ বা মই দিবলৈ চেষ্টা কৰি যাম সদায়। আপোনালোকৰ সেই ছাপৰ্টটো লাগিব আৰু মোক মনোবল, মানে মোৰ ভিডিঅ'ত ভিউ বা লাইক বা ছাবস্ক্ৰাইব তেনেকুৱা বস্তুবিলাক মোক লাগিব। আপোনালোকৰ পৰা একো বেলেগ সহায় নালাগে, টকা পইচাৰ একো সহায় নালাগে। মই আপোনালোকৰ মোৰ যিটো মটিভ, মই সেইটো কৰি যাম। আপোনালোকে মোক অলপ জাষ্ট ছাপৰ্ট কৰিব। তেনেকৈ আপোনালোকে সকলোৱে এদিন চিনাকি হৈ যাম, চিনাকি এখন মুখ হৈ যাম। প্ৰসেনজিৎ ফুড 94। তো এয়া আছিলে মোৰ ক'ব লগাখিনি। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। মই মাজতে এইটো আহি গৈছোঁ। পিঁয়াজখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'ব। পিঁয়াজটো গাজা ওলাইছে, এই পিঁয়াজৰ গাজাকেইডালো কামত দিব। মই দেখুৱাই আছোঁ ৰ'ব, পিঁয়াজৰ গাজাকেইডালো কামত দিব। এনেকৈ সৰু সৰুকৈ কাটি ল'ব। যিমান পাতলকৈ কাটে সিমান সোনকালে ভাজা যাব। এতিয়া কণীটো নুমাই লওঁ। এতিয়া কণী ঠাণ্ডা পানী দিছোঁ, এইবিলাক নুমাই লওক। এতিয়া নুমাই লৈ কেনে কেৰাহীটো বহাই দিব আৰু লাহেকৈ। এতিয়া কেৰাহীটো জুইত বহাই দিছোঁ। এতিয়া কেৰাহী গৰম হ'ব, চেৱাঁতকৈ ঢালি দিম তেল, হৈ যাব। কণীটো এনেকুৱাকৈ চুৰিৰে মাৰি লওক, তেতিয়াহ'লে মানে তেল নিমখ ভিতৰত সোমাই যাব। মানে ভিতৰৰ যিটো মাল কুহুম, তাত মালটো সোমাই যাব। কেৰাহী গৰম হৈছে, তেলটো পূৰা ঢালি দিব, অলপমান দিব, বেছি দিব নোৱাৰা, দাম বেছি না। এইখিনি দিয়ে চলিব লাগিব আৰু। তেল লাহে লাহে গৰম হৈছে, কণী চাৰি দি চৰচৰাব লাগছে কণী একবাৰে। তো কণীটো অলপ আপুনি ভাজি লওক। কণীটোত হালধি দিলে লগে লগে ৰঙা পৰে, কিন্তু হালধি দিব নালাগে, হালধিটো পূৰা যাব। তো হালধি অলপমান দিব, পাছত দিব, মানে অলপ দেৰিকৈ দিব, ৰঙা কৰিব বাৰু। আৰু এনেকৈ খালে মানে কি হয়, সোৱাদ লগাই হয়, কিন্তু একো উপকাৰী নহয়। মানে সোৱাদ বগা বগাই খাব লাগে, বগা বগা খালে কিবা এটা বাঢ়ে। তো যিয়ে নহওক আৰু এইবিলাক কথা ক'ব নাযাওঁ দেচোন। তো এতিয়া কণীটো ভাজি লওক, এনেকৈ ৰঙা কৰক, অলপ হালধি দিয়ক। এইটো ৰং গুড়ি অলপমান দি দিলোঁ মই। তো এতিয়া আপুনি এনেকৈ কণীটো ৰঙা হৈছে, কণীটো নমাই দিয়ক লাহে লাহে। নমাব পৰা হৈ গৈছে আৰু। এতিয়া কণীটো লাহে লাহে নুমাই দিয়ক। এনেকৈ লৰাই নন ষ্টপ লৰাই থাকক, ভাজি যাব পটকৈ। নুমাই ল'লোঁ। নুমাই লৈ এতিয়া পিঁয়াজখিনি ভাজি ল'ম আমি। এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি আপোনাৰ বঢ়িয়াকৈ ভাজি লওক। মানে জুইটো অলপ কমাই দিয়ক। জুইটো কমাই দি গেছত হ'লে ল' ফ্লেম কৰিব। ভাজা নৰঙা নপৰালৈকে ভাজি থাকক এনেকৈ। ভাজি তাৰপিছত লাহেকৈ এতিয়া ৰঙা হৈ গ'ল মাল। এতিয়া বস্তু দিব পৰা যায়। এতিয়া আমি চব্জিখিনি দিব লাগে আৰু। এতিয়া চব্জিখিনি দিয়াৰে কথা আৰু। চব্জিখিনি লাওবিলাক সিজাই আছে অলৰেডি আগৰ পৰাই। এতিয়া ইয়াক অলপমান ভাজক, নে কি কয়? এতিয়া মানে আপোনাৰ এই কিবা কি কয়, মছলাটো ভাজি নল'লোঁ। মছলাটো এইকাৰণে ভাজি নল'লোঁ, নহ'লে এই চব্জিটো ভাজা নাযাব। মছলা দিলে চব্জিটো সিজি যায়, ভাজা নাযায়।
বুজি পাইছে নে নাই? এইলা সৰু সৰু কথা জানিব লগা কথা। তো যিয়ে নহওক আমি বঢ়িয়া কৰি চব্জিটা ভাজি লওঁ এতিয়া। চব্জিটা ভাজি থাকক এনেকৈ আলু গিলাই, তাৰপিছত দাও চাও নালাগে, চুৰি নালাগে, এনে কাটাতে আছে খন্তি দি সিজা মাল না। তো যিয়ে নহওক এনেকৈ ভাজি থাকক, অলপ অলপ কুৰকুৰি ভাজি থাকক। ভাজি এই লাল পৰি গ'ল লাহে লাহে। এতিয়া আপুনি নিমখ চিমখ লগাই দিয়ক। মানুহে কয় নহয় নিমখ সোৱাদ অনুযায়ী নিমখ পৰিমাণ অনুযায়ী দিব লাগে। নিমখ সোৱাদ অনুযায়ী দিব, অলপ বস্তু সোৱাদ অনুযায়ী নিমখটো অলপমান মুখত দিলে সোৱাদ হয়, পৰিমাণ অনুযায়ী নিমখ দিব লাগে। পৰিমাণ এতিয়া এইবিলাক কি ক'ম আৰু বহুত দিন আগৰ পৰা চলি আছে, মই আৰু বনাইছোঁ আৰু বুজি পাইছে নাই? তো যিয়ে নহওক এনেকৈ বঢ়িয়া ভাজি থাকক। এতিয়া লাহে লাহে ৰং গুড়া দিব আৰু ৰং গুড়া দি পুৰা ৰংটো গুড়াটো উঠিবৰ কাৰণে ৰংগুড়াটো মেইনলি কাম ৰঙৰ কাৰণেহে কাম কৰে আৰু অলপ হেল্থত কাম কৰি দিয়াচোন। সেইবিলাক এইটো ভাজিব নালাগে, ৰং গুড়া অলপ এড কৰি দিয়ক বঢ়িয়া কৰি, অলপ বেছি নেদিব, মিলাই দিব, নহ'লে হাতত ৰাঙা পৰি থাকে। ভাবব কালি মাংস খাই আহিছা, লাও আৰু কণীৰ আঞ্জা খাই মাংস কথা পাইছে, এনেহেন কথা আৰু। যিয়ে নহওক তো এতিয়া ভাজি থাকক বঢ়িয়া কৰি, ভাজি 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 মছলাটো এতিয়া দিব লাগে। মছলাটো যে বনাইছিলোঁ যে এইটো জিৰা গুড়া চিৰা গুড়া এতিয়া বহুত কিবা কিবি যে আছে, আপোনালোকক দেখাইছোঁ দেখোনে কি কি আছিল। এতিয়া বঢ়িয়াকৈ দিয়ক, ভক মাৰিব আহিছে ঐ। তো এনেকুৱাকৈ বঢ়িয়াকৈ ভাজি দিয়ক। ইয়াক ভাজাবলৈ অলপমান টাইম লাগিব, কাৰণ এই ভাজাটো মানে মছলাটো পকব লাগিব। মেইনলি মছলাটো পকা বুলি কয়, মছলাটো পকব লাগিব। পকি বঢ়িয়াকৈ মছলাটো পকব লাগিব, বঢ়িয়াকৈ পক ই ভক উতল লাগিব লাহে মানে কি এনেকৈ ভাজি দিয়কচোন। চাওঁ দেখা পাই এই যে পানী কমি গৈছে, মানে মছলাটো লাহে লাহে পকি যাই আছে। তাৰ যিখিনি পানী চানী দিলে গুচি যাই আছে। জুইটো অলপ কম আছে, জুই ল' ফ্লেমতে আছে, মানে গেছৰ ল' ফ্লেম এতিয়া চাৰিওফালে গুচি যায় না, গেছত ডাইৰেক্ট লাগে। তো সেইকাৰণে হাই ফ্লেম আৰু ল' ফ্লেম নাই, ইয়াতে ল' ফ্লেমে আছে। তো ইয়াতে এনেকৈ ভাজি থাকক, ভাজি 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 লাহেকৈ পানী এড কৰি দিব। সেনেকৈ বঢ়িয়াকৈ ভাজক আৰু ঘৰৰ মানুহবিলাক খুৱাওক। আঞ্জা ভাত সোৱাদ হ'লে মানুহৰ মন ভালে থাকে, গম পাইছে নাই? এই ভাজা হৈ গ'ল, মাল শুকাই গৈছে, মাল নাই। তো মছলা টছলা পানী দিলে শেষ হ'ল। এতিয়া লাহেকৈ পানী এড কৰি দিব লাগে আৰু অলপমান পানী দিব। ঠাণ্ডা পানী দিলে ভাল, গৰম পানী দিলে ভাল। এটা নাই যদি আৰু উপায়টো নাই, ঠাণ্ডা পানী এড কৰি দিলোঁ মই চেঙত কৰি। তেল ওপৰতে ভাহি উঠছে, ইমান তেল দিছোঁ না। এতিয়া যিয়ে নহওক দুখ লাগিলে অলপমান তেলখিনি দেখা পাই এনেই, আৰু বেলেগ আঞ্জাটো এইখিনি তেল কাঢ়ি কিনে দিব পাৰিলোঁ হয়। তো যিয়ে নহওক হ'ব দে আৰু উপায়টো নাই, এনেকৈ খাই থাকক। তো আঞ্জাৰ কালাৰটো মজা হৈছে। যদি গন্ধ পালে যন্ত্ৰ থাকিলে তেতিয়াহ'লে আপোনালোকে বঢ়িয়াকৈ গন্ধ পালে হয়, হাই ৰে হাই কি আনছে, এনেকৈ এটা গন্ধ লৈ কিনে মনটো সান্তনা দিব পাৰিলে। যিয়ে নহওক এতিয়া আমি লাহেকৈ কণীটো ইয়াত ঢালি দিওঁ। কণীটো ঢালিলে কণীৰ ভিতৰত পানী যাব, কণীৰ ভিতৰৰ পৰা বস্তু ওলাই আহি আৰু আঞ্জাখন অলপ গন্ধ সোৱাদ এনেকুৱা কৰিব আৰু। এয়াই আৰু গৰীব মানুহৰ খানা এইখিনিয়ে যথেষ্ট। যিয়ে নহওক এনেকুৱা বস্তুবিলাক সদায় ৰান্ধিব লাগে, মাজে মাজে ৰান্ধিব লাগে আপোনালোকৰ ঘৰত ৰান্ধিবৰ কাৰণে। যদি আপুনি যদি নতুনকৈ বিয়া হৈছে, আপুনি সদায় ভালকৈ আপোনাৰ মতাটোক বঢ়িয়াকৈ ৰান্ধি খুৱাব, আপোনাৰ মতাটোৰ মনটো ভাল থাকিব। আপুনি চাব, আপুনি চেষ্টা কৰিব, আপোনাৰ মতাটোৰ মনটো ভালে আছে। কিয় ভালে আছে? আঞ্জা সোৱাদকৈ বনাইছোঁ, এইটোৱে। এনেকুৱা ধৰণৰ কিছুমান কথা মানে ভাল লগা কথা আৰু জানিছে। চাকৰি চব্জিখন কি ধুনীয়াকৈ এটা ভক উতলাইছে। চব্জিৰ পৰা যিটো পানী হয়, এইবিলাক চব্জিৰ গুণাগুণবিলাক ওলাই কেনে একদম মজাকৈ মছলা টছলা লগ হৈ বঢ়িয়া আছে। এনেকৈ আপোনালোকে এখন চব্জি বনাই আনে আনক খুৱাব, খুৱাই কি সুন্দৰ লাগে। আপোনালোকে বনাব জানা, তথাপি মই শিকাব খুজিছোঁ। এতিয়া চব্জিখন নমাইছোঁ, আপোনালোকক সজাই দিছোঁ, চাই লওক। ধুনীয়া কণী আৰু নকওঁ আৰু একো, ইমান ধুনীয়াকৈ লাগিছে নহয়, মোৰ বিৰাট ভাল লাগছে। যিয়ে নহওক এনেকুৱাকৈ আপোনালোকে খাই বৈ শুই যাওক, আমিও শুই যাওঁ। গুড নাইট, শুভৰাত্ৰি। আকৌ লগ পাম। আপোনালোকে কি ছাবস্ক্ৰাইবটো কৰি দিয়ক, বেল আইকনটো বজাই দিয়ক। আজিলৈকে শুভৰাত্ৰি, আৰু লগ পাম আৰু এখন চব্জিৰ সৈতে মই বনাই দেখাই দিম আপোনালোকক। বাই বাই।